হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু ভিডিঅ'ৰ থাম্বনেইল দেখি গম পাইছে আমি ক'ত আহি আছোঁ। আমি আহিছোঁ এছিয়াৰ ভিতৰত সকলোতকৈ ওখ শিৱলিংগযুক্ত শিৱ মন্দিৰলৈ। আৰু এই মন্দিৰলৈ যদি আপোনালোক আহিব বিচাৰে তেতিয়াহ'লে আহিব লাগিব নটংগাঁও তিনিআলি। এইখন হৈছে নটংগাঁও তিনিআলি। আৰু নগাঁও ফালৰ পৰা আহিলে নগাঁও আৰু পৰ্ণিগ্ৰামৰ মাজত পৰে, ইয়াতে ৰখিব। নটংগাঁও তিনিআলি ইফালে যাব লাগিব, এইটো হৈছে গেটটো তাৰ। আৰু যদি ৰাস্তাৰ ভুল হয় তেতিয়াহ'লে আপোনালোকে গুগল মেপৰ সহায় ল'ব পাৰে। গুগল মেপত মহামৃত্যুঞ্জয় মন্দিৰ মাৰিলে তাত ধুনীয়াকৈ ওলাই যায় আৰু তেনেকৈ আহিব পাৰিব। আৰু নটংগাঁও তিনিআলিৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত এই নামঘৰটো, গতিকে আহি আছোঁ আপোনালোকৰ চাই দিয়ক। আৰু আহি আমি পাইছোঁহি এছিয়াৰ ভিতৰত সৰ্ববৃহৎ লিংগাকৃতিৰ শিৱ মন্দিৰ। আৰু এইটো হৈছে সেইটো শিৱ মন্দিৰটো। আৰু আহি আমি মন্দিৰ পালোঁহি। ইয়াতে বাইক পাৰ্কিং কৰিলোঁ। আৰু এইটো হৈছে মোৰ বেকত মন্দিৰ, গতিকে বলক। আৰু বৰ্তমান ইয়াত যজ্ঞ চলি আছে, গতিকে চাউণ্ড এটা আহি থাকিব পাৰে। আৰু এইটো মোৰ বেকত হৈছে এছিয়াৰ ভিতৰত সকলোতকৈ ওখ শিৱলিংগ। আৰু বলক আমি এতিয়া মন্দিৰৰ ভিতৰত যাওঁ। আৰু এই মন্দিৰৰ বৰ্তমান কাম চলি আছে। আৰু যেতিয়া কাম সম্পূৰ্ণ হ'ব তেতিয়া এইটো বিশ্বৰ ভিতৰত সৰ্ববৃহৎ লিংগাকৃতিৰ শিৱ মন্দিৰ হ'ব। আৰু ইয়াৰ উচ্চতা হ'ব 126 ফুট। আৰু এই মন্দিৰৰ লগতে মৃত্যুঞ্জয় বেদ বিদ্যাপীঠ বুলি এখন বেদ বিদ্যালয় আছে। গতিকে চাওঁ ইয়াৰ কোনোবা আচাৰ্যক পাওঁ নেকি লগ। আৰু ইয়াতে এজন আচাৰ্য ইয়াতে শিকায়, বেদ শিকায়। আৰু তেখেতক আমি লগ পাইছোঁ। তেখেতে আমাক গোটেই মন্দিৰটোৰ বিষয়ে ভালকৈ বুজাই ক'ব। হৰ হৰ মহাদেৱ। মেৰা নাম আচাৰ্য দিলীপ খানাল। অসমীয়াতে ক'ব বিচাৰিছোঁ, 2013 চনৰ পৰা মৃত্যুঞ্জয় বেদ বিদ্যাপীঠ বাবা ভেগুগিৰি মহাৰাজাৰ আশীৰ্বাদত ইয়াত চলি আছে। আৰু বিশ্ব প্ৰসিদ্ধ লিংগাকাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ যি আপোনালোকে ইয়াত দেখি আছে, এই মন্দিৰ 2003 চনৰ পৰা ইয়াত বাবা ভেগুগিৰি মহাৰাজাৰ আশীৰ্বাদত এই মন্দিৰ 2003 চনৰ জন্মলগ্নৰ পৰা ইয়াত এনেকৈ মহামৃত্যুঞ্জয় যজ্ঞ আৰম্ভ হৈ আছে। আৰু ইয়াত 2013 চনৰ পৰা মৃত্যুঞ্জয় বেদ বিদ্যাপীঠ ইয়াত কণ্টিনিউ মানৱ সংসাধন বিকাশ মন্ত্ৰালয় ভাৰত চৰকাৰৰ অধীনত এই স্কুলটো ইয়াত চলি আছে। আজি আমাৰ প্ৰত্যেক বছৰৰ জন্মলগ্নৰ পৰা মৃত্যুঞ্জয় যজ্ঞ মাঘী পূৰ্ণিমাৰ সৰ্বোত্তম মুহূৰ্তত আৰম্ভ হৈ 5 দিনীয়া মৃত্যুঞ্জয় যজ্ঞ ইয়াত হয়। আৰু এই যজ্ঞত ভাৰতবৰ্ষৰ যি নানা ধৰণৰ ঠাইত আপোনাৰ এলাহাবাদ, উৰিষ্যা, মধ্যপ্ৰদেশৰ পৰা ডাঙৰ ডাঙৰ বেদ আচাৰ্য আহি যজ্ঞ ইয়াত কৰে। আমি জানিব পৰা মতে বিশ্ব প্ৰসিদ্ধ লিংগাকাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ 2021 চনৰ মাঘী পূৰ্ণিমাত এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। আমি জানিব পৰা মতে এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ মাত্ৰ নহয় বিশ্বৰ গৌৰৱশালী আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত আহি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব বুলি আমি জানিব পাইছোঁ। অহা বছৰ 2021 চনত শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞ 108 কুণ্ডীয় যজ্ঞ 11 দিনৰ যজ্ঞ হ'ব। এই যজ্ঞত আপোনালোকে চবেই আহি ইয়াত অংশগ্ৰহণ কৰক। মৃত্যুঞ্জয় ভগৱানৰ আশীৰ্বাদ আপোনালোকক সদায় আপোনালোকৰ চবৰ ওপৰত সদায় বনি থাকক। আৰু লগতে ইয়াত মৃত্যুঞ্জয় প্ৰাংগণত আপোনাক গৌশালা আছে। আৰু আপোনাৰ মৃত্যুঞ্জয় বেদ বিদ্যাপীঠ বনি আছে, গৌশালা আছে, কৃষি ডিপাৰ্টমেণ্ট আছে ইয়াত। এনেকৈ ইয়াত বছৰত 39টা প্ৰগ্ৰাম এই শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ প্ৰাংগণত হৈ থাকে। আমি আজিৰ মহামৃত্যুঞ্জয় যজ্ঞৰ আজি 4 দিন, অহাকালিলৈ পূৰ্ণাহুতি আছে, যেনেকৈ 13 ফেব্ৰুৱাৰী দিনা। আৰু এইকেইটা যি মোৰ পিছত চব থিয় হৈ আছে, এই গোটেই মৃত্যুঞ্জয় বেদ বিদ্যাপীঠৰ সৰু ছাত্ৰকেইটা ইয়াত গোটেই হোষ্টেলৰ ব্যৱস্থা আছে। খোৱা পৰা লৈ কিনে গোটেই A to Z ব্যৱস্থা আছে ইয়াত। আৰু এই ল'ৰাকেইটাই 6ৰ পৰা ইয়াত এডমিশ্যন লয়। আৰু
12 লৈকে ইয়াত পঢ়া শুনা হয় ল'ৰা এডমিশ্যনটো কিহৰ কেনেকৈ লয় মানে বাহিৰৰ যিকোনো LP স্কুল পাছ কৰি কিনি আহিব লাগে আৰু LP স্কুল পাছ কৰি কিনি অহা পাছতে 6ৰ পৰা এডমিশ্যন দিওঁ আমি আৰু আমাৰ ইয়াত মেট্ৰিক আৰু 12 লৈকে পঢ়া আছে আমাৰ সংস্কৃতত মেট্ৰিকক পূৰ্ব মধ্যমা কয় আৰু আপোনাৰ 12ক উত্তৰ মধ্যমা কয় আৰু আমাৰ গোটেই প্ৰশ্ন পেপাৰটো দিল্লীৰ পৰা আহে গোটেই কালি ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছিলে আৰু তেখেতৰ ভাষণ মই শুনিছিলোঁ ফেচবুকত আৰু তেখেতে কোৱা মতে আৰু ছমাহৰ ভিতৰত এইটো সম্পূৰ্ণ হ'ব এইটো বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ ভাৰতৰে মাত্ৰ নহয় মন্দিৰ ওখ বহুত আছে বিশ্বত কিন্তু গোটেই মন্দিৰে লিংগা আকাৰত এইটো যোৱাকালি হেমন্ত বিশ্ব শৰ্মা ছাৰ ইয়াত আহিছিল তেখেতে কৈছে 4-5 মাহ ভিতৰত এই মন্দিৰটো কমপ্লিট হ'ব আৰু 2021 চনৰ মাঘী পূৰ্ণিমাত এই মন্দিৰটো প্ৰাণ প্ৰতিষ্ঠা হ'ব বুলি তেখেতে কৈছে এইটো মাটিৰ তলত 37 ফুট তলৰ পৰা এইটো মন্দিৰটো আহিছে আৰু মাটিৰ পৰা 126 ফুট ওখ এই মন্দিৰখন হ'ব 42 স্কোৱাৰ ফুটত এই মন্দিৰটো বনা আছে আৰু এই বিশ্বৰ সৰ্ববৃহৎ লিংগা আকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ নামৰ পৰা এইটো জনা যাব স্যাৰ এটা আপোনাৰ ঘৰ মোৰ ঘৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট খদিয়াত হয় যি এতিয়া আপোনাৰ ভূপেন হাজৰিকা সেতু পাৰ হৈ গ'লে সোণপুৰা গাঁও বুলি কয় আৰু আমাৰ বৰ্তমান ইয়াত খদিয়াৰ কৰীব 30 ল'ৰা আছে 30টা ল'ৰা খদিয়াৰ পৰাই আহিছে এনেকৈ ধেমাজি নলবাৰী গোটেই অসমৰ নগাঁৱৰো ল'ৰা আছে ইয়াত গোটেই অসমৰে ইয়াত ল'ৰা আহি কিনি পঢ়া শুনা কৰি আছে ল'ৰাকেইটাই সদায় আপোনাক 6ৰ পৰা 12 লৈকে ৰাতিপুৱা 4টা বজাত ল'ৰাকেইটা উঠে ৰাতি 10টাত টোপনি যায় ৰাতিপুৱা 4টা বজাত উঠি কিনি গা চা ধুই কিনি আমাৰ প্ৰথম সন্ধিয়া বন্দন আছে তাৰ পৰা যোগা আসন কৰে ল'ৰাকেইটাই গুৰু পূজন কৰে তাৰ পৰা 7:30টা বজাত আমাৰ আপোনাৰ ল'ৰাকেইটা জলপান হয় তাৰ 8টা বজাৰ পৰা ক্লাছ দিনৰ 12টালৈকে বেদৰ ক্লাছ চলে তাৰপাছত আপোনাৰ দিনত ভাত খোৱাৰ পাছত 1:30টা বজাৰ পৰা 3:30 या 4টা বজালৈকে আমাৰ ইংলিছ মেথ সামাজিক বিজ্ঞান আৰু সংস্কৃতৰ আধুনিক বিষয়ৰ ক্লাছ চলে ল'ৰাকেইটাত এটা কিমান ষ্টুডেণ্ট আছে এতিয়া বৰ্তমান ইয়াত 46 ষ্টুডেণ্ট পঢ়ি আছে আৰু ইয়াত পঢ়া শুনা কৰাৰ পাছত এইকেইটা ল'ৰাৰ গোটেই এক্সাম যি প্ৰশ্ন পেপাৰ গোটেই আমাৰ উজ্জয়িনী মধ্যপ্ৰদেশ HRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰৰ পৰা আহে আৰু গোটেই কিতাপ তাৰ পৰা আহে পঢ়িবলৈ আৰু ইয়াৰ পৰা যেতিয়া পঢ়ি ওলাই যাব তাৰপিছত যদি ইয়াৰ পৰা ল'ৰাকেইটা পঢ়ি কিনি পাছ হৈ কিনি ওলাই যায় 12 পাছ কৰাৰ পাছত আমাৰ সংস্কৃত উত্তৰ মধ্যমা কয় তাৰপাছত যেনেকৈ বাহিৰৰ পঢ়াই লিখিয়াই শাস্ত্ৰী পঢ়িবলৈ 3 বছৰ লাগিব বানাৰসত গৈ পঢ়িব পাৰিব সম্পূৰ্ণানন্দ বিশ্ববিদ্যালয় দিল্লী লাল বাহাদুৰ শাস্ত্ৰী সংস্কৃত বিশ্ববিদ্যালয় হৰিদ্বাৰ গুৰুকুল কাংড়ী বিশ্ববিদ্যালয়ত যিকোনো ডাঙৰ বিশ্ববিদ্যালয়ৰ পৰা এই ল'ৰাকেইটাই সৰু ল'ৰাকেইটাই ডাঙৰ হৈ কিনি বেদৰ পৰা শাস্ত্ৰী আচাৰ্য কৰিব পাৰিব আচাৰ্য মানে MA আৰু আপোনাৰ শাস্ত্ৰী হ'ল আমাৰ BA বাহিৰৰ পৰা BA আমাক শাস্ত্ৰী কয় আৰু MA কৰিলে মানে আচাৰ্য বুলি কয় যদি আচাৰ্য কৰাৰ পাছত PhD সিহঁতৰ তিৰুপতি বিশ্ববিদ্যালয়ৰ পৰা PhD কৰিব পাৰিব ল'ৰাকেইটাই তিৰুপতি বিশ্ববিদ্যালয় ক'ত আছে এখন এই আপোনাৰ অন্ধ্ৰপ্ৰদেশত তিৰুপতি বিশ্ববিদ্যালয় যি তিৰুপতি ভগৱানৰ যি মন্দিৰ আছে অন্ধ্ৰপ্ৰদেশত তাত গৈ কিনে তিৰুপতি বিশ্ববিদ্যালয়ৰ পৰা ইয়াৰ গুৰুকুল কাংড়ীৰ পৰা যিকোনো বিশ্ববিদ্যালয়ৰ পৰা সিহঁতি আগত পঢ়ি কিনে PhD কৰিব পাৰিব এই ল'ৰাকেইটাই যদি বিচাৰে আৰু আমি ইয়াত 12 লৈকে আমাৰ চাৰ্টিফিকেট দিয়াটো গভৰ্ণমেণ্টে আমাৰ স্কুলত মান্যতা প্ৰাপ্ত কৰিছে ইয়াতে ফ্ৰীকে এই আমাৰ এইবাৰ এডমিশ্যন হোৱা সৰু ল'ৰা এই এনেকুৱা সৰু ল'ৰা ইয়াত A to Z খোৱা থকা পৰা লৈ কিনি পঢ়া শুনা লৈ কিনি গোটেই আপোনাৰ ফ্ৰী আছে গভৰ্ণমেণ্টৰ পিনৰ পৰা চব সিহঁতৰ ষ্টাইপেণ্ড প্ৰত্যেক ল'ৰাক প্ৰত্যেক মাহত ইয়াত এডমিশ্যন হোৱাৰ পাছত 1000 টকা কৰি কিনি জইণ্ট একাউণ্ট মা দেউতাৰ লগত যি জইণ্ট একাউণ্ট থাকে এই জইণ্ট একাউণ্ট সিহঁতৰ 1000 টকা কৰি কিনি সোমায় এইটো গভৰ্ণমেণ্টে দিয়ে ডাইৰেক্ট ল'ৰাকেইটাৰ নিজৰ মা দেউতাৰ লগত জইণ্ট একাউণ্ট হ'ব লাগিব ইয়াত এই জইণ্ট একাউণ্ট যায় তাত আমাৰ একো হস্তক্ষেপ নাই আৰু সিহঁতক খোৱা থকা গোটেই গভৰ্ণমেণ্টে ফ্ৰী ব্যৱস্থা কৰিছে আৰু যে ড্ৰেছ দেখিছোঁ চবৰে একেই হয় এইটো আমাৰ ইউনিফৰ্ম যিকোনো স্কুলত কোনোবা স্কুলত আপোনাৰ বগা থাকে আমি গেৰুৱা ধাৰণ কৰিছোঁ আমি আগৰ পৰাই আমি যি পঢ়িছিলোঁ গেৰুৱা ধাৰণ কৰিয়ে আৰু গেৰুৱা মানে এটা শান্তিৰ প্ৰতীক আমাৰ ভাৰতৰ নিচান এইটো এটা বহুত ডাঙৰ ভাৰত মাতাৰ সেইকাৰণে আমি গেৰুৱা ধাৰণ কৰিয়ে আমি ইয়াত ল'ৰাকেইটাক এইটো ষ্টুডেণ্টৰ এইটো আমি ইউনিফৰ্ম হিচাপত দিছোঁ এইটো লিখা নাই কি গেৰুৱাই পিন্ধিব বুলি লাগিব বুলি ক'তো লিখা নাই কিন্তু আমি ইয়াত ইউনিফৰ্মৰ ৰূপত গেৰুৱা কাপোৰকেইটা ল'ৰাকেইটাক দিছোঁ আৰু আমাক এতিয়া মানে মন্দিৰ দেখাব আহি আছে ভিতৰৰ মন্দিৰটো এইটো আমাৰ ক্লাছ ৰুম এনেকৈ চলে মন্দিৰৰ চাৰিওপিনি এইটো হৈছে ক্লাছৰুম ইয়াতে বেদ শিকায় আৰু আধুনিক বিষয়ৰ ক্লাছো ইয়াতে চলে এনেকৈ এই মন্দিৰৰ প্ৰাংগণৰ ভিতৰত প্ৰত্যেক জেগাত 7টা ক্লাছ চলে 6ৰ পৰা 12 লৈকে ক্লাছ আমাৰ মন্দিৰত যিকোনো আৰু মানে ইয়াত অকণ বাহিৰলৈ যাব লাগিব আৰু ইয়াতে টিচাৰ শিক্ষক মানে আচাৰ্য কিমান মান আছে
এতিয়া বৰ্তমান আচাৰ্য আমি বেদৰ আচাৰ্য 4জন আছোঁ আৰু ইংলিছৰ আৰু মেথৰ আৰু সামাজিক বিজ্ঞানৰ 3জন আচাৰ্য আছে। টোটাল আমি 7জন আচাৰ্য আছোঁ। 7জন আছে হয়। আৰু আপোনালোকৰ মানে দৰমহা আমাৰ গোটেই দৰমহা চিষ্টেম আৰু ল'ৰাকেইটাৰ খোৱা পইচা গোটেই আমাৰ কেন্দ্ৰ চৰকাৰ পিনৰ পৰা আহে। হয়। আমাৰ মহৰ্ষি শান্তিমণি ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠানক আপোনাক কেন্দ্ৰই দিয়ে। তাৰ পৰা আমাৰ প্ৰত্যেক মাহত আমাৰ তাৰ পৰাই গোটেই ল'ৰাকেইটাৰ ব্যৱস্থা আৰু আচাৰ্যকেইটাৰ যি চেলেৰি থাকে তাৰ পৰাই আহে। আৰু আপোনাক ইয়াৰ পৰা কোনো আচাৰ্য ইয়াত আমি এডমিশ্যন ল'ব নোৱাৰোঁ। যিকোনো আচাৰ্যকেইটা যদি ইয়াৰ পৰা এপ্লাই কৰিব বিচাৰে তেখেতে ইয়াৰ পৰা এপ্লাই নহ'ব। আমাৰ উজ্জয়িনীত হেড অফিচ আছে মধ্যপ্ৰদেশ, য'ত মহাকালেশ্বৰ জ্যোতিৰ্লিংগ আছে, তাতে আছে মহৰ্ষি শান্তিমণি ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠান। তাৰ পৰা গৈ কিনি এক্সাম দি কিনি তেখেতে য'ত পঠাব আচাৰ্যকেইটা তেতিয়া ইয়াত আহিব পাৰিব। আৰু এই সন্দীপনী ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠান ভাৰতত কিমানমান আছে? বৰ্তমান ভাৰতত আপোনাৰ 650মান স্কুল আছে। আমাৰ অসমতে মাত্ৰ আপোনাৰ 8-9খন আছে। এতিয়া অসমত বৰ্তমান নগাঁও, আপোনাৰ নলবাৰীত 2টা স্কুল আছে, শোণিতপুৰ বিশ্বনাথ চাৰিআলিত এটা আছে, খদিয়াত এটা, মাজুলীত এটা, গোৱালপাৰাত এটা আৰু গুৱাহাটীত আসাম বেদ বিদ্যালয় নামৰ ৰূপনগৰত গুৱাহাটীতো আছে স্কুল। কিন্তু পুৰা ভাৰতবৰ্ষত 650মান স্কুল চলে বুলি আমি জানিব পাইছোঁ। 650 স্কুল চলে। তাত কমচে কম আপোনাৰ আজিলৈকে 15 পৰা 20,000 ষ্টুডেণ্ট এনেকৈ বেদ অধ্যয়ন কৰি আছে চব সংস্কৃত। কালিতো মানে কিবা গ্ৰন্থ বেদৰ কালি আমাৰ ইয়াত বাবা ভৃগুগিৰি মহাৰাজৰ অসমীয়া ভাষ্যত অথৰ্ব বেদৰ উন্মোচন কৰিলে প্ৰথম খণ্ড। এনেকৈ আমাৰ ঋগ্বেদৰো ইয়াত আপোনাৰ বাবা ভৃগুগিৰি মহাৰাজে অসমীয়াত আপোনাৰ অনুবাদ কৰি কিনি বহুত সৰল কৰি দিছে চবক পঢ়িবলৈ। ঋগ্বেদৰো আছে, যজুৰ্বেদৰো আছে আপোনাৰ। সেইকাৰণে কালি অথৰ্ববেদৰো আমাৰ প্ৰথম খণ্ডটো উন্মোচন হৈ গ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে আহিছিল বেদৰ উন্মোচন কৰি। আৰু ইয়াতে 2টা মন্দিৰ আছে একচুৱেলি। এইটো বৰ্তমান টেম্পৰাৰীকৈ বনাই থোৱা আছে, কিন্তু মেইন মন্দিৰ হ'ব এইটো মেইন মন্দিৰ হ'ব। আৰু ইয়াতে শিৱ 37 ফুট তলত 37 ফুট তলত যেতিয়া 2003 চনত বাবা ভৃগুগিৰি মহাৰাজে ইয়াত পাইলিং কৰিবলৈ দিলে, তেতিয়া 37 ফুট তলৰ পৰা আমি জানামতে এতিয়া প্ৰত্যক্ষ প্ৰমাণো আছে, আমাৰ দোকানত পৰি আছে, খিলিকা ধূনা এইকেইটা গোটেই ওলাইছিল। সত্য যুগত গুৰু শুক্ৰাচাৰ্যই প্ৰতিষ্ঠা কৰা শিৱলিংগত হিৰণ্যকশ্যপুৱে ইয়াতে মহামৃত্যুঞ্জয় সাধনা কৰিছিল। হিৰণ্যকশ্যপু মানে হিৰণ্য মানে আপোনাৰ খুন হয়, কশ্যপ মানে কাপোৰ সংস্কৃতত। খুনৰ কাপোৰ পিন্ধি কিনি যোনে খুনৰ শিৱলিংগতে যোনে সাধনা কৰিছিল সি হৈছিল হিৰণ্যকশ্যপু। তেখেতে ইয়াতে সাধনা কৰিছিল বুলি যেতিয়া এইটো পাইলিং কৰা গ'লতো এইটো সত্য তলত ওলাই গ'ল। তাৰ পৰা ধূনা খিলিকা গোটেই আমাৰ এতিয়া ৰাখি আছে আমাৰ মন্দিৰৰ দোকানতো ৰাখা, আপুনি গৈ কিনি চাব পাৰিব তাত গৈ কিনি। তাৰ পৰা এই মন্দিৰটো ওপৰত বনাবলৈ আৰম্ভ হৈ গ'ল। হৰ হৰ মহাদেৱ। ধন্যবাদ। আৰু আমি বৰ্তমান গৈ আছোঁ মন্দিৰৰ ভিতৰভাগলৈ। আৰু এইটো হৈছে মন্দিৰৰ ক্লাছৰুম। ইয়াতে বেদৰ জ্ঞান দিয়া হয়। আৰু ভিডিঅ'ৰ ফুটেজটো অলপ বেয়া হ'ব পাৰে, মানে বাহিৰত আন্ধাৰ হৈ গ'ল আৰু ইয়াতে আন্ধাৰ, গতিকে অলপ ফুটেজটো বেয়া হ'ব পাৰে। আৰু এইটো হৈছে সেইটো স্থান য'ত গুৰু শুক্ৰাচাৰ্যই লিংগ প্ৰতিষ্ঠা কৰিছিল আৰু সঞ্জীৱনী শক্তিৰ সৃষ্টি কৰিছিল। আৰু আপোনালোকে দেখা পালে ইমান ধুনীয়াকৈ আচাৰ্যদেৱে আমাক গোটেই মন্দিৰৰ কথা আৰু তেওঁ কেনেকৈ ইয়াতে শিক্ষা দি আছে, বেদৰ জ্ঞান দি আছে দেখাই দিলে। গতিকে তেখেতলৈ ইয়াৰ পৰা ধন্যবাদ জনালোঁ। আৰু তেখেতে মোক নিমন্ত্ৰণ জনাইছে ইয়াতে কেনেকৈ বেদৰ জ্ঞান দিয়া হয় গোটেই এটা পৰিৱেশ দেখাবলৈ। গতিকে ইয়াতে আহিম, মই আকৌ আহিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো ক্লিক কৰিব যাতে ভিডিঅ' আপোনালোকে দেখা পাই থাকে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আপোনালোকে কমেণ্ট কৰি জনাব ইয়ালৈ কোন কোন আহিছে, কোনে প্ৰথমবাৰৰ কাৰণে মন্দিৰটো দেখা পাইছে। গতিকে কমেণ্ট কৰি জনাব, ভাল লাগিব।